বাগবৰ অঞ্চলত যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয় আছে তাত ইয়াৰ পৰা গৈ যিবিলাকে সংস্থাপন পাইছে টেটে হওক বা যিকোনো কৰ্মসংস্থাপন পাইছে সেই অসমীয়াবিলাকে তাত আপোনাৰ বাগবৰ অঞ্চলত থাকিব কিয় নোৱাৰে তেতিয়াহ'লে ধৰ্ম নিৰপেক্ষ দেশত থাকিব কিয় নোৱাৰে এইটো কাৰ দায়িত্ব বাগবৰ ল'ৰা মই বাগবৰৰ ল'ৰা হয় এনেকৈ নকব আপোনাৰ আমি এইটো কাৰ দায়িত্ব মই প্ৰত্যেকজন শিক্ষক দেখাই দিব অসমীয়াবিলাকে কিয় নোৱাৰে আমাৰ অসমীয়াবিলাকে কিয় নোৱাৰে আমাৰ অসমীয়াবিলাকে কিয় নোৱাৰে বাগবৰ অঞ্চলত থাকিব কাৰণে কিয় বেলেগ হিন্দু এলেকালৈকে ৰাখিব কাৰণে আমাৰ বাগবৰ অঞ্চলত বাগবৰ চিৰাজুলি অঞ্চলত কিয় ৰাখিব নোৱাৰে অসমীয়াবিলাকে তুমি বাগবৰ গৈছা নেকি গৈছা নেকি দেখিছানে তুমি তাত বাগবৰত কোন কোন আছে তুমি গৈছানে নানিবা তোমালোকে এইবিলাক নানিবা তুমি গৈছানে বাগবৰ মই দি আছো উত্তৰ শুনা বিল সম্পৰ্কত কোৱা এইবিলাক নানিবা সম্প্ৰদায় নানিবা নানিবা বিলৰ সন্তাত কোৱা মই দি আছো শুনক বাছ শুনক কথা নানিবা মই আপোনাৰ উত্তৰ দি আছো শুনক মই দি আছো শুনক ধুবুৰীৰ বাগবৰ বুলি কোৱা নাই দৰঙৰ দলগাঁও চিৰাজুলি এইবিলাক অসমীয়া সংখ্যালঘু অঞ্চলত শুনক শুনি যাওক মোৰ কথাটো শুনক আৰু সেইবোৰ অঞ্চলত শুনক আপোনালোকে বাগবৰ বুলি ক'লে কিয় গৰম হয় বাগবৰ বুলি ক'লে কিয় গৰম হয় শুনি যাওক ঠিক আছে ঠিক আছে মোৰ কথাটো ক'বলৈ দিয়ক মোক ক'বলৈ দিয়ক বাগবৰ ধুবুৰীত নহয় এইটো কৈ দিয়ক তেখেতক বাগবৰ ধুবুৰীত নহয় আচ্ছা শুনক আচ্ছা শুনক এক মিনিট তেওঁ এটা কথা কৈছে এজনকে কওক কি ক'ব খুজিছে তেওঁ কৈছে বাগবৰত থকাৰ পৰিৱেশ নাই বুলি কৈছে থাকিব নোৱাৰে বুলি কৈছে পৰিৱেশ নাই কথাটো সতীৰ্থ বন্ধুক সতীৰ্থ বন্ধুক আপোনাক মই আহ্বান জনাইছো আপুনি বাগবৰৰ বিষয়ে যেনেকৈ কৈ আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ঠাকুৰৰ নিচিনা আপোনাক মই আহ্বান জনাইছো গুৱাহাটীৰ পৰা বাগবৰ ঘূৰোতে যিমান টকা পইচা লাগে মই দিম গোটেই স্কুলত আপোনাক ঘূৰাম শিক্ষকবিলাক ক'ত আছে কি হিচাপত আছে কালি যাম বোলক আজি বোলক আজি বোলক এখন নালাগে এনেকুৱা মন্তব্য কৰি অসমৰ পৰিস্থিতি নল'ব বেৰ বলে নল'ব বাগবৰ জনিয়াই ৰখ হ'ব বাগবৰ জনিয়াত লাগি থাকিব নালাগে ঠিক আছে এটা মন্তব্য প্ৰকাশ কৰিছে তেখেতে আপত্তি কৰিছে ঠিক আছে দুইজনে মিলি কাইলৈ বাগবৰলৈ গৈ এটা সুন্দৰকে তেওঁৰ ঘৰত খাই গোটেই পৰিৱেশটো সুন্দৰ হৈ যাব ঠিক আছে কৰবীৰ ওচৰলৈ আহিছো